হাই হেল্ল' কনকি হিৰ' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আমাৰ অসমখনত হৈ আছে চাৰিওফালে বানপানী, কোকৰাঝাৰ নলবাৰীত বহুত বানপানী হৈ আছে। আমাৰ গাঁওখন কেনেকুৱা পৰিস্থিতিত আছে অলপ গৈ চাই আহোঁ। বানপানী হোৱা নাই বাৰু, তাও অলপ চাই আহোঁ কেনেকুৱা পৰিস্থিতিত আছে। আমাৰ ৰাস্তাটো দি গৈ আছোঁ এতিয়া, বলক লেটছ গো। আমাৰ গাঁওখন ভালে পৰিস্থিতিত আছে, একো হোৱা নাই। এইফালে অলপ অলপ পানী আছে, একো হোৱা নাই বাৰু। ন' টেনশ্যন অনলি পেনশ্যন। খানা খায়া ইয়াত অলপ অলপ পানী উঠিছে, বেছি উঠা নাই বাৰু, অলপ অলপ উঠিছে। এইফালে আছে, এইফালে এইটো ৰাস্তা, এইফালে আছে। আৰু আপোনালোকৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক বাহিৰত ওলাব নাদিব আৰু বানপানী যাতে সোনকালে কমে এইটোৱে আশা ৰাখিল। আৰু এইবিলাক গছ কিহৰ আপোনালোকে কমেণ্ট কৰি জনাবচোন। চেম পাণৰ নিচিনা, এই যে চাওক, পাণৰ নিচিনা, পাণ নহয় কিন্তু দেই। এতিয়া আছোঁ পথাৰত, অলপ পথাৰখন চাব আহিলোঁ। এই যে ইয়াত ট্ৰেক্টৰ সোমাইছে, হাল মাৰি আছে, মানুহবিলাকে কাম কৰি আছে। এই যে চাওক, পথাৰত আছোঁ। বহুত দিনৰ পিছত আজি দিছে ৰ'দ, বাপৰে বাপ, ইমান ৰ'দ দিছে, অৱস্থা বেয়া। এই গৰু গৰম লাগিছে না লগা নাই? গৰু নহনে ঘাঁহ খাই আছে, ঘাঁহ। আৰু হঠাতে ইমান দিন আছিল বৰষুণ পৰে, আৰু আজি ইমান ৰ'দ দিছে, একবাৰে অৱস্থা খাৰাপ। আৰু আমাৰ গাঁওখনৰ অৱস্থা ভালে আছে, একো হোৱা নাই বাৰু। এই ভিডিঅ'টো এনে চিম্পল ভিডিঅ' আছিল, বৰষুণৰ কাৰণত একো ভিডিঅ' বনাব পৰা নাই, চিম্পল ভিডিঅ' আছিল। আৰু এই ভিডিঅ'টো ইয়াতে শেষ কৰি আছোঁ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, নাপাহৰিব। টিল দেন টাটা, বাই বাই।